নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি মই উপস্থিত আছোঁ এটা শ্বুটিং মানে এটা গানৰ শ্বুট হৈ আছে আৰু আপোনালোক আটাইকে জনাবলৈ পাই সুখী হৈছোঁ যে এই গানটোত মই নিজে এক্টিং কৰিছোঁ, মই নিজে অভিনয় কৰিছোঁ। বহুদিনৰ পিছত এনেকৈ গান এটাত অভিনয় কৰিছোঁ। আজি শ্বুটিঙত কি হয় কি নহয় গোটেইবিলাক আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই দেখুৱাবলৈ যত্ন কৰিম। শ্বুটিঙৰ মাজৰ ধেমালিবোৰ, শ্বুটিঙত কেনেদৰে কি হৈ আছে সকলোবোৰ দেখুৱাবলৈ যত্ন কৰিম। আশা ৰাখিছোঁ আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। বলক এতিয়া আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আহি মই শ্বুটিঙৰ লোকেশ্যন পাই গ'লোঁ। বহুত ধুনীয়া পৰিৱেশ, চাৰিওফালে ইমান ধুনীয়া সেউজীয়া পথাৰ গোটেইবিলাক। বহুত বেছি ভাল লাগিছে। সেইফালে দেখিছে, সেইবিলাক দেখিছে। তাতে শ্বুটিঙৰ মেকআপ আদি কৰি গোটেইবিলাক কাম চলি আছে। এতিয়া ময়ো যাওঁ, অকণমান মেকআপটো লৈ লওঁ। তাৰপিছত আৰু কি হয় গোটেইবিলাক আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো মাত্ৰকৈ আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাই থাকক। বলক এতিয়া আমি আগুৱাই যাওঁ। বন্ধু চব ৰেডি? আৰু এয়া মোৰ লগত আছে আজিৰ গানটোৰ ডাইৰেক্টৰ, পৰিচালক, মোৰ বন্ধু বন। কোৱা কেনেকুৱা কি গানটো আমাৰ দৰ্শকখিনিক কৈ দিয়া। আমাৰ এটা গান আহি আছে, নতুন গান, কোনবাতে গ'লে বুলি। গানটো গাইছে অংকুশ বুলি এজন ল'ৰাই, খুব ধুনীয়া গাইছে, নতুন ল'ৰা, বহুত ভাল গাইছে। তাৰপিছতে আমাৰ ভিডিঅ' এটা শ্বুট হ'ব আজি, কোনবাতে গ'লে। আশা কৰোঁ আপোনালোকে চাব ভিডিঅ'টো। সি লিংকটো দি দিব আপোনালোকক, চাব, আমাক মৰম দিব। আৰু কি ক'ম, বহুত ধুনীয়া লিখি, আপোনালোকে শুনিলে গম পাব গানটোত কিমান আৱেগ সোমাই আছে। এই গানটো মই আপোনালোকক জনাওঁ, এই গানটো বন্ধুৱে আজি প্ৰায় ছবছৰমান আগতে লিখা গান এইটো। আৰু এই গানটো লিখাৰ আঁৰতো বহুত কাহিনী আছে। আপোনালোকে গানটো অকণমান শুনিলে আপোনালোকে ইমেজিন কৰিব পাৰিব তাৰ ফিলটো কেনেকুৱা। আৰু এয়া ব্ৰেকফাষ্ট। কেইটা বাজিলনো? কেইটা বাজিল? 1:30 বজাত আমাৰ ব্ৰেকফাষ্ট। এইটো চাই লওক। 1:30 মানে যাবই হ'ল, পেকআপ ল'বই হ'ল, কিন্তু এতিয়া আমাক ব্ৰেকফাষ্ট দিছে এইফালে। অ'কে, হাতটোৰ জেগাটো নাপাব নেকি? হ'ব বাৰু, ক্ল'জত সেইটো মিলাই ল'ম। হাতটো অলপ ওচৰত ৰাখা, তুমি আৰু অলপ ওচৰত ৰাখা। বাছ তুমি দূৰত ৰাখা, তুমি দূৰত আৰু দূৰ। অ'কে। কি টেনশ্যন মানে কি হ'ল, নদীখন পাৰ হ'ব লাগে, এইফালে লোকেশ্যন এটা আছে, নাওখন আহি আছে। আৰু আমাৰ প্ৰব্লেম মানে হেৰিটো ক'ত, টেনশ্যনটো ক'ত, এই সেইডাল গছ বগৰী নে এতিয়া কৃষ্ণচূড়াই নে কি, ধৰিব পৰা নাই। কাৰ মতে কি ক'লে হ'ল, ভাবি আছো আমি এডাল কি হয়। এইটো আমাৰ অডিয়েন্সে ক'ব এইটো কি হয় সেইডাল গাছ। অকণমান জুম কৰি দিও বাৰু। আপোনাৰ মতে কি হয় সেইটো কৈ দিয়কচোন। মোৰ মতেতো এডাল কৃষ্ণচূড়া হ'ব লাগে। ঠিক আছে, কিমানখিনি সঁচা হয় আমি চাওঁ। এয়া চাওক নদী পাৰ হৈ, চাওক নদী পাৰ হৈ
যাব লাগে তো হাতত ধৰি কিনে পাৰ হ'ব নেকি লৈ লওঁ নদী পাৰ এয়া চাওক মই নদী পাৰ হৈ আহিলোঁ এই সিফালে নদী পাৰ হৈ আহি আছে পানী কম থকা ঠাই বিচাৰি আছে চাওক ফাইনেলি আমি ইপাৰত আৰু চাওক এই তাৰ পৰা চাই থকা বগৰীডাল এইডাল ফাইনেলি এইডাল বগৰী হয় আৰে বগৰী পকা নাই বুলি কৈছিলোঁ ভাবিছিলোঁ বগৰী পকা নাই এতিয়া পকা নাই চাওক নহয় বগৰীটো নহয় বুলি কোৱা নাই এইডাল কোনদিনাৰ পৰা কৃষ্ণচূড়া হ'ল আৰু কৃষ্ণচূড়া কোনদিনাৰ পৰা বগৰী টাইপৰ হ'ল সেইটো আপোনালোকে চাব কেমেৰা ৰলিং এণ্ড একশ্যন হাতখন বেছি বেছি এইটো কাট কৰি আৰু এতিয়া আমাৰ কষ্টিউম চেঞ্জ হৈ গ'ল তো এতিয়া মানে ইয়াতে লোকেশ্যনটো অকণমান শ্বিফ্ট হ'ব গতিকে আপোনালোকে চাই থাকক নেক্সট কি হয় আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু মই আপোনালোকক দেখাওঁ শ্বুটিঙৰ মাজত আজিকালি ৰিলচটো বহুত বেছি জৰুৰী হয় তো এইফালে চাওক ৰিলচৰ কাৰণে প্ৰেক্টিচ চলি আছে ৰিলচৰ কাৰণে কৰিঅ'গ্ৰাফ চলি আছে আৰু মই মাজতে কৈ দিওঁ চিনাকিটো এতিয়া কৰাই দিওঁ দেই এইজনী আজিৰ গানটোৰ মানে হিৰ'ইন মুখ্য অভিনেত্ৰী হিৰ'ইনে আৰু মানে নমস্কাৰ আৰু আপুনি কোৱাটো একেবাৰে মিছা ৰিলচৰ কাৰণে আমাৰ প্ৰেক্টিচ নাই ৰিলচ আমি যেনেকৈ তেনেকৈ বনাই দিওঁ আৰু যদি বেয়াও হয় কিনো আৰু নিজৰ ইনষ্টা ফেমিলি মানে তেওঁলোকেহে চাব একো প্ৰব্লেম নাই এইটোতো একেবাৰে বহুত হেৰি নহয় আৰু গতিকে এনেই দিয়া গৈছে আৰু মোৰ লুকটো দেখা পাব দিয়ক গানত বঢ়িয়া আৰু গানটোৰ বিষয়ে কৈ দিয়া অকণমান গানটো হেৰি মানে এটা খুব সুন্দৰ গান আৰু নতুনকৈ এওঁলোকে লৈ আহিছে গতিকে সকলোৱে ছাপোৰ্ট কৰিব মৰম দিব আৰু দাদাই মানে দি দিব লিংকটো তো চাব আৰু সকলোৱে আৰু যিখিনি পাৰে যেনেকৈ পাৰে লাইক কমেণ্ট শ্বেয়াৰ চবখিনি মানে কৰি দিব আৰু যদি ভাল পায় শ্বেয়াৰ বেছিকৈ আপোনালোকে গোটেইখিনি কৰি দিব তাৰ আগতে আমি ৰিলচটো কেনেকৈ বনাই সেইটো চাই লওঁ হা কথা নাপাতিবা এতিয়া শ্বুট কৰি কৰি লাষ্ট শ্বুট বাকী আছে কষ্টিউম চেঞ্জ কৰিলোঁ আৰু এতিয়া কেইটা বাজিলে 4:54 মানে 4টা চন প্ৰায় 5টা বাজিলে আৰু এই 5টা বজাত আমি এতিয়া ভাত খাম এইফালে ধুনীয়াকৈ ভাতৰ ব্যৱস্থা চলি আছে বঢ়িয়াকৈ তো বন্ধু কি মানে 5টা বজাত ভাত এইটো হয়ে বাৰু কি কিবা এটা ক'বা নেকি লাষ্ট মানে ভিডিঅ'টো সামৰিম আৰু মূৰৰ বিষ চিষ লগত লৈ ভালকৈ কিবা কামটো শেষ কৰিলোঁ আৰু চবেই চাব সকলোৱে চাব বহুত মানে কষ্ট কৰিছোঁ আৰু অলপ নহয় বহুত বেছি নদী পাৰ হৈ হৈ কষ্ট বাপৰে আপোনালোকে দেখিয়ে পাইছে চববিলাক তো আপোনালোকে নিশ্চয় চাব আৰু বন্ধুৰ কাম বহুত কাম কৰিছে আগতে আৰু এনেকৈ মৰম দিব আগতে যি কৰিছিল ভৱিষ্যতে যে বেছি ভাল আৰু এয়া আমাৰ মেইন মানুহগৰাকী হ'ল এই গানটোৰ ছিংগাৰ নমস্কাৰ অংকুজ তো অংকুজৰ গান বহুত ধুনীয়াকৈ গাইছে আমি গানটো শুনিছোঁ আপোনালোকে শুনিবলৈ পাব সোনকালে তো কৈ দিয়া কিবা এটা আমাৰ দৰ্শকসকলে গানটো চাব ক'বলগীয়া নাই আকৌ কিন্তু এই শ্বুটিং কৰা নাই আজিলৈকে এইটো একদম ফাৰ্ষ্ট আৰু চ' অকণমান বহুত ভাগৰ লাগি গ'ল শ্বুটিং টুটিং কৰোঁতে চ' আৰু ভাবিছোঁ যে আগলৈ এৰেঞ্জ নকৰোঁ আৰু প্ৰডিউচ কৰি দিম ডাইৰেক্ট নহয় ঠিকে আছে বাৰু নিজে যেতিয়া গোটেইখিনি এৰেঞ্জ কৰিবলগীয়া হয় অকণমান কষ্ট হয় তো একো নাই এনেকৈ ফাৰ্ষ্ট টাইম সি গানৰ ভিডিঅ'ৰ কাম হাতত লৈছে তো আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আৰু কোন আছে আৰু আজি আমাৰ লগত আহিছিলে অমৰ কিবা এটা কৈ দিয়া কি ক'ম আৰু ভালে লাগিছে কিন্তু কামবিলাক অলপ লেট হৈছে
কিয় নাজানো আৰু লেট মানে লেট হয়ে আৰু মানে আমাৰ শিফট কৰিবলগীয়া হৈছে লোকেশ্যনবিলাক মানে লোকেশ্যনবিলাক মানে কি ইয়াৰ পৰা তাত বহুত দৌৰা দৌৰি হৈছে কিন্তু ডিষ্টেঞ্চবিলাক বেছি হৈছে সেইটো কাৰণে অলপ মানে কি সময়টো বেছি লৈছে যিমানখিনি পাইছোঁ আমি কৰিছোঁ আৰু গতিকে আপোনালোকে নিশ্চয় গানটো চাই মৰম দিব আৰু গানটো শ্বেয়াৰ কৰি দিব পোৱাৰ পিছত আৰু আমাৰ একদম ভোকত থাকিব পৰা নাই মানে আমাৰ ডিউটি বোলে ৰাতিপুৱাও মানে একো খোৱা নাই হয় বাৰু ৰাতিপুৱা কোনেও একো খোৱা নাই আৰু ৰাতিও খোৱা নাই বুলি কৈছে এতিয়া ধৰিছে বেছি ডিষ্টাৰ্ব নিদিওঁ জাষ্ট কিবা এটা কৈ দিয়া আমাৰ অডিয়েঞ্চক মজা হৈ গ'ল গোটেইখিনি কাম এতিয়া আপোনালোকে চাব গানটো মৰম দিব সকলোৱে তাকে তো শেষবাৰৰ কাৰণে একদম শেষত আৰু আমাৰ গানটোৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী মই এতিয়াও হেৰিতে আছোঁ কিন্তু তো ভাল লাগিলে কাম কৰি আৰু অফিচিয়েল ভিডিঅ' হয় বহুত ধুনীয়া ভিডিঅ' হ'ব বুলি আশা কৰিছোঁ আৰু হ'ব নিশ্চয় মোৰ এইবাৰে প্ৰথম বিশেষ অভিজ্ঞতা নাই মৰম দিব বুলি আশা থাকিলে বাকী সকলোৱে ভালকৈ কাম কৰিছে সকলোৱে কষ্ট কৰিছে আমি এতিয়া খাব লৈছোঁ মাত্ৰ গতিকে গমেই পাইছে হয়তো দেখিয়ে সকলোকে যে কিমানখিনি কষ্ট হৈছে গতিকে সিমানেই মৰম পাম বুলি আমি আশা কৰিছোঁ তাকে আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি পেলাইছোঁ আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে যদি এই ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ভুল যদি হৈছে আঙুলিয়াই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব আপোনালোকক শেষবাৰৰ কাৰণে সকলোকে কওঁ যে আহি থকা গানটো যিটো গানত আজি শ্বুট হৈ গ'ল সকলোৱে শুনিব সকলোৱে চাব মই লিংকটো দি দিম তো আজিৰ ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ